बाक्सा जिल्लानि बरमायाव 12 नं बरमा बियाबनि एमएलए भूपेन बर'नि बानजायनायाव आजादी का अमृत महोत्सवजों लोब्बा लाखिनानै हर घर तिरंगा अभियाननि ई-रिक्शा हानजा सुरनाय हाबाफारि लादों। हानजा सुरनायखौ बेखेवो 12 नं बरमा बियाबनि एमएलए भूपेन बर'आ। बे हानजा सुरनायाव गासै गं 300 सो ई-रिक्शाया बाहागो लायो। कारण भारतर 75 সংখ্যক স্বাধীনতা দিৱস আৰু আজাদী কে অমৃত মহোৎসৱ আজি পুৰা 3দিনীয়া কাৰ্যসূচীৰে আমি পালন কৰিব ওলাইছোঁ। আৰু এই আজাদী কে অমৃত মহোৎসৱ উপলক্ষে মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ বিটিআৰৰ মুৰব্বী আমাৰ সকলোৰে মৰমৰ প্ৰমোদ বড়ো ডাঙৰীয়া মই আজিৰ এই চেগত শুভেচ্ছা জনাইছোঁ। লগতে ভাৰত আৰু অসমবাসী সকলোকে মই শুভেচ্ছা জনাইছোঁ। কাৰণ আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ 75 সংখ্যক আমি ভাৰতৰ স্বাধীনতা আজি পালন কৰিবলৈ পাইছোঁ, আজাদী কে অমৃত মহোৎসৱ পালন কৰিবলৈ পাইছোঁ। আৰু এই 3 দিনত আজি প্ৰথম কাৰণে আমি বৰমাত যি এটা ই-ৰিক্সা সন্থা আছে, এই ই-ৰিক্সা সন্থাৰ দ্বাৰা 4খনমান আমি ই-ৰিক্সা আজি 75 সংখ্যক স্বাধীনতাৰ আলম লৈ ৰেলী ওলাইছোঁ। অহাকালি আমাৰ বাইক ৰেলী আছে আৰু 15 তাৰিখে আমাৰ চৰকাৰী কাৰ্যসূচী থকা হিচাপে আমি সকলো অফিচতে থাকিব লাগিব বা ডিচি অফিচবোৰত থাকিব লাগিব। যিয়েই নহওক কিয় আজিৰ এই দিনটোত যাতে সকলোৱে মিলি কেনে আজি যি ৰেলী তাক সাফল্যমণ্ডিত কৰে তাক মই কামনা কৰিছোঁ। আৰু আপোনালোক যি সংবাদকৰ্মী আৰু আমাৰ সংবাদকৰ্মী বন্ধুসকল যাতে আজিৰ পৰা যি 3দিনীয়া কাৰ্যসূচী আমি পালন কৰিবলৈ ওলাইছোঁ তাত যাতে সহযোগ কৰে, আমাক সহযোগিতা কৰে তাকে কামনা কৰি শুভ মুহূৰ্ত তাক মই উদ্বোধন